হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু প্ৰথমে মোৰ ফালৰ পৰা সকলোকে গুড মৰ্ণিং জনালোঁ। আৰু আজি ৰাতিপুৱা বহুত দিনৰ মূৰত খোজকাঢ়িবলৈ ওলালোঁ আৰু মই এদিন খোজকাঢ়োঁ 10 দিন শুওঁ। Oh my খোজকাঢ়ি god. আহোঁতেই দেখিলোঁ ধুনীয়া লাই শাক মানে ওলাইছে। লাই শাক, পালেং শাক, বিভিন্ন শাক আছে আৰু তাৰ ভিতৰতে মই লাই শাক লৈ আহিলোঁ আৰু আজিকালি পাচলি তালিকাখনৰ ভিতৰত মই শাকটো এড কৰোঁৱেই। আগতে নাখাইছিলোঁ কিন্তু আজিকালি খাওঁ, যিহেতু খোৱা ভাল সেইকাৰণে। আৰু আহি পেলাই অলপ চাহ বোলো খাই লওঁ, কাৰণ খোজকাঢ়ি মানে ভাগৰ লাগিছে আৰু মোৰ ভোকো লাগিছে। সেইটো কাৰণে পানীটো গৰম পানীটো খাইছিলোঁ আৰু তথাপি চাহটো খালেহে ভাল লাগে। আৰু আমাৰ অসমীয়া মানুহবোৰৰ পিছে চাহৰ এনেও কানিয়েই বাৰু বুলিয়ে ক'ব পাৰি। চাহ খাই উঠি পেলাই অলপ মেডিটেশ্যন কৰিবলৈ ল'লোঁ। আৰু যদি অলপ দিন মেডিটেশ্যন নকৰোঁ মোৰ সঁচাই ডিপ্ৰেশ্যনলৈ গুচি যাওঁ। মানে বহুত টেনশ্যন আহে বা কিবা কিবি থাকে আৰু যেতিয়া এনেদৰে নিজক বিজি কৰি ৰখা হয় বহুতো অৱশ্যে টেনশ্যনৰ পৰা মুক্ত হ'ব পাৰি। আৰু সেইকাৰণে অৱশ্যে মই নিজক এনেদৰে ৰাখোঁ। আৰু তাৰপিছতে কৰিলোঁ বাটাৰফ্লাই এক্সাৰচাইজ, আৰু এইটো যিসকলৰ মহিলাৰ মানে হৰমনৰ প্ৰব্লেম আছে তেওঁলোকৰ কাৰণে বহুত বেছি ভাল। তাৰপিছতে ভাবিলোঁ আজি ৰাতিপুৱা দালিয়াকে খাওঁ, আৰু এনেকৈ দালিয়া আছিলে, ৰঙালাও আছিল আৰু ভেজিটেবল মানৰ ভিতৰত অনলি গাজৰ আছিলে, গাজৰো অকণমান এড কৰোঁ। আজি আকৌ লাই শাকো এড কৰিছোঁ। Oh my god. মই তিয়াই থৈছোঁ, তিয়াই থৈ লৈ পেলাই আৰু এনেদৰে ভাজিলোঁ। দালিয়ে খাই গোটেই ভেজিটেবলখিনি দিলোঁ আৰু মই দুটামান লাই শাকো দি দিছোঁ। কেনেকুৱা লাগে নাজানো বাৰু, ফাৰ্ষ্ট টাইম দিছোঁ এনেকৈ দালিয়াত লাই শাক। সেইখিনি আদা অকণো দি পিঁয়াজ তেনেকৈ দি অলপ ভাজি লৈছোঁ। খাবলৈ সেইটো কথা নাজানো বাৰু, মই দালিয়া খাই বেয়া ভালেই পাওঁ বাৰু। তাৰপিছতে আবেলি লগ ধৰিলে বৌ এগৰাকীয়ে বোলে দীঘলীপুখুৰী পাৰলৈ যাবা নেকি, আৰু মইতো ফুৰি ভালেই পাওঁ। তাৰপাছত গ'লোঁ অলপ টাইম তাতে খোজকাঢ়িলোঁ, ফটো দুকপিমান উঠিলোঁ। আজি নাও চলালোঁ নহয়, আৰু সদায় দীঘলীপুখুৰীৰ পাৰত আন কিবা যোৱাহে হয়, নাও চলোৱা নাছিলোঁ নহয়, আজিহে চলাইছোঁ। মই চলোৱা নাই আকৌ দেই, মই উঠিছোঁহে, এনেই কৈছোঁ মই চলাইছোঁ বুলি, মই চলোৱা নাই, মই উঠিছোঁহে। সন্ধিয়া লগে লগে আকৌ ঘূৰি আহিলোঁ। আছিলে ভিডিঅ'টো ইমানেই। আজি মোৰ বন্ধৰ দিনটো ভালেই গ'ল বাৰু, আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, আৰু যদি মোৰ পেজটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু নেক্সট ভিডিঅ' পাছত দি আছোঁ।